নমস্কাৰ গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু মই বৰ্তমান আছোঁ যোৰহাটৰ TRP ৰোডত আৰু মোৰ ক্লাছমেট বৰণ। আৰু আজি আমি যাম মাইনা ফাষ্টফুড, যোৰহাটৰ এখন বেষ্ট পপুলাৰ ৰেষ্টুৰেণ্ট হয়। আৰু তাত কি পায় আপোনালোকক সকলো দেখুৱাম। আৰু এইভাগ হৈছে বিষ্ণু যজ্ঞ মন্দিৰ। যজ্ঞ মন্দিৰটো আছে আপোনালোকৰ নেহেৰু পাৰ্ক চাৰিআলি। আৰু নেহেৰু পাৰ্ক চাৰিআলি যদি বাওঁহাতে যায় সেইফালে বৰুৱা চিল ওলাব, পোনে পোনে চিধা গ'লেগৈ ওলাই জোলাধৰা। আৰু ৰাস্তাটো ঠিক এই চাইডে, অৰ্থাৎ এইফালে আছে এয়া মাইনা ফাষ্টফুড। আমি য'লৈ বৰ্তমান গৈ আছোঁ। আৰু এয়া মাইনা ফাষ্টফুডৰ ভিতৰতো আপোনালোকে নিশ্চয় দেখা পাইছে, খুব সুন্দৰভাৱে ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। আৰু আমাৰ লগত আছে মাইনা ফাষ্টফুডৰ মালিকজন। দাদা আপোনাৰ নামটো কৈ দিব। মোৰ নাম মাইনা হাজৰিকা না। আচ্ছা, আপুনি এখন কেতিয়া ষ্টাৰ্ট কৰিছে ফাৰ্ষ্ট? এইখন ফাৰ্ষ্ট মই 2004 পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু তেতিয়া দেখিছিলোঁ বহুত সৰুকৈ খুলিছিলে প্ৰথম আৰু এতিয়া নিশ্চয় চবেই দেখা পাইছে বহুত ভালকৈ একদম ধুনীয়াকৈ খুলি দিছে এতিয়া। আৰু এতিয়া বনাইছে দাদাহঁতে। আৰু আপুনি ফাৰ্ষ্ট খুলিতে কিবা এনেকৈ সমস্যা কিবা সন্মুখীন হৈছিলে নে তেনেকৈ কিবা প্ৰথমতে সৰুকৈ এই চাহ হাউচখন আছিলে সেইখন। আচ্ছা, সেইখন পুৰণা আছিলে মোৰ। অঁ সেইখন মই প্ৰথম এই চাৰিআলি নেহেৰু পাৰ্ক চাৰিআলিতে খুলিছিলোঁ। 12 বছৰ খুলিছিলোঁ। তেতিয়া অকণ মানুহখন বেছি হোৱাৰ কাৰণে অকণ যান জঁট হয় কাৰণে মানুহৰ বহুত মানুহ খেলি মেলিও কৰিলে। আমাৰ পিছত আহি পেলাই 12 বছৰ খোলাৰ পিছত আহি পেলাই ইয়াত খুলিলোঁ। ঠিকে, তেতিয়া দেখিছিলোঁ একদম পূৰা তেতিয়াও মানুহ হৈছিলে আৰু এতিয়াও যথেষ্ট মানুহ হয়। আৰু আপোনাৰ ইয়াত এনেই স্পেচিয়েল আইটেম বুলি যদি সোধোঁ তেতিয়া কোনটো কি হ'ব বাৰু? স্পেচিয়েল বুলি ক'লে গোটেইকেইটাই থাকে আৰু চাওমিন, ফ্ৰাইড ৰাইচ, ৰোল, বাবা ৰোল। আৰু এনেই মানুহে যদি খাবলৈ আৰু চবৰ মুখত শুনি থকা মাইনা ফাষ্টফুডৰ পপুলাৰ কি আছে বাৰু ডিছ? চিকেন ফ্ৰাইড ৰাইচ। চিকেন ফ্ৰাইড ৰাইচ ন? ঠিক আছে, তেতিয়াহ'লে আপুনিও চিকেন ফ্ৰাইড ৰাইচ মোৰ লগৰজন বহিছে আৰু মোৰ চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ 2 প্লেট। তালৈকে মোলৈকে এইফালে দাদাই বনাই আছে ইয়াত। আৰু এই চাইডে দাদাই পৰঠা বনাইছে। আৰু এইখন যিখন আছে এইখনতে প্ৰথম খুলিছিলে আৰু এতিয়া দেখিছে পূৰা ডাঙৰকৈ খুলি পেলালে। খুব সুন্দৰভাৱে খুলিছে। এইবিলাক বহি পেলাই যাতে টেবুল পাব। দাদা আপোনাৰ ইয়াত কিমান বছৰ হ'ল? ইয়াত কিমান বছৰ হ'ল? 15 বছৰ ন? ঠিক আছে তেতিয়া। আৰু এনে দাদাই বনাইছে আমালৈ। আৰু লগত খাবৰ বাবে ঠাণ্ডাটো লৈ লৈছোঁ। আৰু এইখন মাইনা ফাষ্টফুডৰ মেনুখন আপোনালোকে যদি ভালদৰে চাওঁ বুলি ভাবে তেতিয়া মোৰ ভিডিঅ'টো পজ কৰি আপোনালোকে ৰেটবোৰ ভালদৰে চাব পাৰিব। আৰু এইফালে আমাৰ অৰ্ডাৰ আহি গৈছে। ইয়াত দেখিছে ফ্ৰাইড ৰাইচ, লগতে উইংছ আহিছে, উইংছো দিছিলোঁ। ফ্ৰাইড ৰাইচৰ থালিখনত ফ্ৰাইড ৰাইচৰ সৈতে আহিছে এটা ডিম, লগতে তৰকাৰী আৰু চাটনি। মাইনা ফাষ্টফুডৰ এটা বস্তুৱে ভাল লাগে, আপুনি যিটো বস্তু খাবলৈ অৰ্ডাৰ দিয়ে সেই বস্তুটো এটা জোখত দিয়ে দামটো চাই। ইয়াত দেখিছে ফ্ৰাইড ৰাইচত আপোনাৰ যিমান মাংস থাকিব লাগে একদম পূৰা জোখত দিছে, তাতকৈ অকণ বেছিয়ে দিছে মাংস।
তেন্তে বন্ধুসকল গম পালে যে মাইনা ফাষ্টফুড ক'ত আছে, তাত কি পায়, আৰু আপোনালোকে যদি ভাবে যে মাইনা ফাষ্টফুডৰ পেক কৰি আনিবলৈ আপোনালোকে মেনুখন মোৰ ভিডিঅ'টোতে পাই যাব, ভিডিঅ'টোত দেখুৱাইছোঁ। আৰু ভিডিঅ'টোত আপোনালোকে মেনুখনৰ ওচৰত পজ কৰি ল'ব, পজ কৰি তাৰ ৰেটবোৰ গম পাব। আৰু দাদাজনৰ সৈতেও কথা পাতিলোঁ, দাদাজনো বহুত ভাল মৰমীয়াল হয়। আৰু মই তেনেকৈ আৰু 2-এটা ভিডিঅ' দিম ফুডৰ এনেকৈ ব্লগিং কৰি পেলাই। আৰু বাকী যিমানবোৰ এনেকৈ ৰেষ্টুৰেণ্ট আছে প্ৰায়খন ৰেষ্টুৰেণ্টৰ প্ৰায়ভাগে দিবলৈ চেষ্টা কৰিম। লগতে এনেকুৱা আৰু যদি ভিডিঅ' চাবলৈ মন আছে আপোনালোকৰ যোৰহাটত থকা এনেকুৱা ৰেষ্টুৰেণ্টবোৰৰ ওপৰত, তেন্তে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনটো বেলটো অন কৰি দিব, যাতে মই নতুনকৈ দিয়া ভিডিঅ'টো আপোনালোকে লগালগ ন'টিফিকেশ্যন আহি যায়। লগতে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।